ভয় নাখাবা তোৰ জীৱনটোক লৈ নিজৰ সিদ্ধান্তবোৰ একেবাৰে শুদ্ধ তোৰ কঠিন পঢ়াবোৰ লৈ পৰীক্ষাত ফেল কৰা কোনো নাই তই ভয় নাখাবি মানুহে তোক ক'ব তই ইমান ডাঙৰ সপোন কেনেকৈ ভাবিব পাৰিলি মানুহে তোক ক'ব এইবোৰ কাম আমাৰ নিচিনা মানুহৰ বাবে নহয় কেনেকৈ কৰিব পাৰিবি তেওঁলোকে ক'বলৈ খুজিছে ক'বলৈ দিয়া তেওঁলোকে নিজে কৰিবলৈ ভয় লাগিব দিয়া কাৰোবাৰ কথা শুনি তই নিজৰ নিৰ্ণয় সলাই নেপেলাবি তই যি কয় ক'ব দিয়া কিন্তু তই ভয় নাখাবি সপোনবোৰ কেৱল ভাবি থকা মানুহৰ বাবে ডাঙৰ যেন লাগে সপোনবোৰ উশাহৰ লগত থাকে তেওঁলোকৰ বাবে মাত্ৰ সদায় কৰা কাম এটাৰ যেন লাগে এনেকৈ শুই উঠা দাঁত খোৱা আৰু ভাত খোৱা তই তোৰ এই ৰুটিনখন ভাঙি নেপেলাবি তই যি কয় ক'ব দিয়া বাছ ৰখি নাথাকিবা তই সঁচাই কিমান ভয় খুৱাই এইটো তোৰ দ্বাৰা নহ'ব লাগিলে তই এশবাৰেই নকৰা কিয় এই বিষয়টোততো বহুত পঢ়িব পৰা মানুহ আছে আৰু এই মধ্যবিত্তবোৰতো ভাগ্যত একোৱেই নাই মানুহে তেওঁলোকৰ নিজৰ ভয়বোৰ তোমাৰ ওপৰত জাপিব তেওঁলোকৰ অফলতাবোৰ তোমাৰ ওপৰত জাপিব আৰু যিহে হৈ যাব সেইবাবে সেইবোৰ নুশুনিবাই শুনিব মন গ'লে শুনি ল'বা কিন্তু ভয় নাখাবা কিমান যে ভয় খুৱাই তাই গুচি যোৱা কথাটো বেয়া গুণ গাব যদি তই এই চাকৰিটো নোপোৱা তেন্তে কি কৰিবা তোৰ চৰকাৰী চাকৰি নোপোৱা সেইকাৰণে তই প্ৰাইভেট চাকৰি কৰিব লাগিব এটা সৰু হাঁহি মাৰি কৈ দিবা যে চৰকাৰী চাকৰি ট্ৰেইন আহি থাকে আৰু যাই থাকে অকণমান সময়টো ৰখি চোৱা তোৰ নিজৰ চাকৰি কৰিব লাগিলে চৰকাৰী হওক বা প্ৰাইভেটেই হওক নিজৰে হওক তোমাৰ কথাবোৰ শুনি ভয় নাখাবা সেইবোৰ তোমাৰ বন্ধুৱেই হওক বা পৰিয়ালৰ মানুহেই হওক কোনোবা শত্ৰুৱেই হওক মাত্ৰ তুমি বেয়া কাম একো নকৰিবা যি কয় ক'ব দিয়া তই ভয় নাখাবা আজি যদি চাকৰি এটা হাতৰ পৰা ওলাই গ'ল তেনেহ'লে কি হ'ব চাই লোৱা সূৰ্যটোতো কালি আধা হৈ গৈছিল আকৌ পুনৰ পুৰা হৈ গ'ল কিন্তু তই ভয় নাখাবা মানুহে যি কয় ক'ব দিয়া কিন্তু তই ভয় নাখাবা এতিয়া কথা এইটো হ'ল যে ভয় খোৱা মানুহবোৰক কি কৰা যায় এৰি দিয়া যায় নহ'লে ফালি দিয়া যায় মোৰ কথাবোৰ যদি মানি লোৱা তেনেহ'লে তেওঁলোকৰ পৰা দূৰত থকাটোৱেই ভাল যদি ওচৰত থাকিব লগা হয় তেনেহ'লে এখন কাণেৰে শুনা আৰু আনখনেৰে ওলাই দিয়া এনেকুৱা স্বভাৱ বনাই লোৱা যায় আৰু সেইবোৰ যদি শুনি থাকিব অসহায় তেতিয়া সেইবোৰ কথা শুনিবৰ বাবে তোকে নৰখাবা শুনি ল'বা লোকে কোৱা কথা শুনি তই এইফালে সেইফালে নকৰিবি আৰু এটা কথা মনত ৰাখিবা সি তাৰ লিমিটতে কথাবোৰ কৈ আছে আৰু এটা কথা চাই থাকিবা সি নিজে কিমান ভয় খাই আছে মানুহৰ কামেই হ'ল কোৱা তই সেইবোৰ শুনি অনুভৱ নকৰিবি বোলে যিয়েই হওক কিন্তু তই ভয় নাখাবা তেওঁলোকে তোক ভয় খুৱাই তেওঁলোকৰ নিজৰ লিমিটবোৰ তোমাৰ ওপৰত জাপিব চেষ্টা কৰিব মনতে এটা হাঁহি মাৰি শুনি ল'বা কিন্তু ভয় নাখাবা সৰুৰ পৰাই আমি ভয় খোৱা পৰিস্থিতি এটাত ডাঙৰ হওঁ এনেকুৱা কৰিলে তেনেকুৱা হ'ব আৰু তেনেকুৱা কৰিলে এনেকুৱা হ'ব আৰু তইতো জানা কোনটো কাম কৰিলে ভাল হ'ব আৰু কোনটো কৰিলে বেয়া হ'ব তাতো সদায় নকৰিবা আৰু ভালটো কৰা বন্ধ কৰি নিদিবা যি কয় ক'ব দিয়া মাত্ৰ তই ভয় নাখাবা আৰু যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ' শ্বেয়াৰ কৰি দিব ধন্যবাদ।